আজিৰ কেবিনেটত আমি আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰোঁ। আপোনালোকে জানে যে দীৰ্ঘদিন ধৰি অসমৰ প্ৰাথমিক বিদ্যালয় শিক্ষক সংস্থা আৰু আনসকলে এটা দাবী কৰি আহিছিল যে প্ৰধান শিক্ষকৰ পদ প্ৰাথমিক বিদ্যালয়বিলাকত হ'ব লাগে। ইতিমধ্যে আমি এইটো সিদ্ধান্ত লৈছিলোঁ যে য'ত 150 ছাত্ৰ ছাত্ৰী আছে তাতে প্ৰধান শিক্ষক পদ আমি সৃষ্টি কৰিম। তাৰ পিছত আমি সিদ্ধান্ত ললোঁ যে 100 যদি ছাত্ৰ ছাত্ৰী আছে তাতো আমি এটা প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিম। এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে, কিন্তু আজি আমি কেবিনেটত এটা খুব ইম্পৰ্টেণ্ট সিদ্ধান্ত লৈছোঁ যে যদি কোনোবা স্কুলত 50 জন ছাত্ৰ ছাত্ৰী আছে, 50 টোটেল যদি ষ্টুডেণ্ট আছে LP স্কুলত, এইটো UP আৰু হাই স্কুলক লৈ এইটো সমস্যা নাই, এইটো অকল LP স্কুলক লৈ সমস্যা আছিলে। যদি 50 জনো ষ্টুডেণ্ট আছে তেতিয়াহ'লে তাত আমি এটা প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিম। এই সিদ্ধান্তৰ ফলত বহুত দিন ধৰি প্ৰাথমিক শিক্ষক সন্মিলনী বা আন শিক্ষকসকলে কৰি অহা বিভিন্ন তেওঁলোকৰ ক্ষোভ বা প্ৰতিবাদ সামৰণি পৰিব বুলি মই বিশ্বাস কৰোঁ যে এতিয়া 50 জন ছাত্ৰ ছাত্ৰী হ'লেই এজন প্ৰধান শিক্ষকৰ পদ আমি স্কুলত সৃষ্টি কৰিম আৰু এই প্ৰধান শিক্ষকসকল DDO হ'ব, তেওঁলোকৰ বিত্তীয় আৰু প্ৰশাসনিক ক্ষমতাও থাকিব। নমস্কাৰ, সকলোকে কৃতাৰ্থ দাস নামৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি কেবিনেট বৈঠকত আমাৰ প্ৰাথমিক শিক্ষক সন্মিলনীয়ে যি দাবী জনাই আহিছিলে যে প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব লাগে, সেই দাবী বৰ্তমান কেবিনেট বৈঠকত আজি শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছে যে যিসমূহ প্ৰাথমিক বিদ্যালয়ত 50 বা ততোধিক বেছি ছাত্ৰ ছাত্ৰী আছে সেই বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হ'ব আৰু সেই পদসমূহ বাবে কেনেকুৱা ধৰণৰ ক্ৰাইটেৰিয়া লাগিব তাৰ গাইডলাইন এখন প্ৰস্তুতি কৰিবলৈ ইতিমধ্যে দিছে বুলি আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে তেখেতৰ টুইটাৰ যোগে প্ৰকাশ কৰিছে আৰু হয়তো এইটো খুব আমাৰ কাৰণে ভাল খবৰ যেন মই ভাবিছোঁ আৰু এই খবৰটো সকলোৱে গম পাবৰ বাবে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।